নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পূজা স্পেচিয়েল কৰ্দৈ। নিমখীয়া আৰু মিঠা এই দুই ধৰণৰ কৰ্দৈ বনাই মই আপোনালোকৰ সন্মুখত আজি দেখুৱাম। মই আশা ৰাখিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাব বুলি। পিছে এই ৰেচিপিটো মই মোৰ আইতাৰ পৰা শিকা দেই, বহু বছৰ আগতেই শিকা। আইতা আজি আমাৰ মাজত নাই, কিন্তু আইতাৰ মৰম ভালপোৱাবোৰৰ লগতে এই ৰেচিপিটো মোৰ লগত সদায় থাকি যাব। মই যেতিয়াই আইতাৰ কাৰণে মনত পৰে, বিশেষকৈ পূজা বিহুৰ সময়ত এই কৰ্দৈ বনাওঁ, নিজে খাওঁ, ঘৰৰ সকলোকে খুৱাওঁ, আলহীকো খুৱাওঁ। চবেই বহুত বাহ দি এই কৰ্দৈ খায়। মই আশা ৰাখিছোঁ মই ভাল পোৱাৰ দৰে আপোনালোকেও এই ৰেচিপিটো ভাল পাব আৰু শলাগিব বুলি। গতিকে ভিডিঅ'টোৰ তলত লাইক এটা দিবলৈ নাপাহৰিব আৰু এই কৰ্দৈ কেনেকুৱা পালে খাই কমেণ্ট এটা কৰি মোক জানিবলৈ নিশ্চয় দিব। প্ৰিয় দৰ্শক, আহক তেনেহ'লে দৰকাৰী সামগ্ৰীখিনি চাই লওঁ আৰু অতি সহজে দুই ধৰণৰ কৰ্দৈ আপোনালোকে অতি কম সময়তে কিদৰে বনাব পাৰিব প্ৰচেছটো চাই লওঁ আহক। প্ৰিয় দৰ্শক, এয়া কৰ্দৈ বনাবৰ কাৰণে একাপ ময়দা লৈ লৈছোঁ। যিমান ময়দা ল'ব তাৰ 4 ভাগৰ এভাগ তেল লাগিব। এয়া ৰিফাইণ্ড অইল লৈ লৈছোঁ মই হিচাপ মতে। এচিকুট কাল জিৰা আৰু সোৱাদমতে নিমখ লৈ লৈছোঁ। এইখিনি মই ময়দাখিনি মাৰাৰ সময়ত ব্যৱহাৰ কৰিম। আৰু লগতে লৈ লৈছোঁ মই চেনিৰ ঘোল বনাই ল'ম। একাপ চেনি লৈছোঁ আৰু এটা ইলাচি লৈছোঁ। মই গোটেইকেইটা কৰ্দৈ মিঠা নবনাওঁ, কেইটামান নিমখীয়া কৰিও ৰাখিম। আহক বনোৱা আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আহক প্ৰথমতে চেনিৰ ঘোলখিনি বনাই লওঁ। এতিয়া এটা চচপেনত একাপ চেনি আৰু আধা কাপ পানী মই যোগ কৰি দিছোঁ। এতিয়া মধ্যমীয়া গেছত এইখিনি পগাই থাকিব লাগিব, ভালদৰে লৰাচৰা কৰি থাকিব লাগিব। লগতে মই এই ইলাচিটোও ফালি দি দিছোঁ। এইদৰে কৰিলে ইলাচিৰ এটা ফ্লেভাৰ পোৱা যায়, বৰ ভাল লাগে। এতিয়া এইখিনি চামুচ এখনেৰে লৰাচৰা কৰি ভালদৰে উতলাই ল'ম। এয়া চাওক, এইখিনি ভালদৰে উতলাই আছোঁ মই, ঘন হৈ আহিছে। এইখিনি ডাঠ হৈ আহিব লাগিব। এয়া চাওক, এইখিনি উতলি আছে, ডাঠ হৈ আহিছে। এতিয়া এইখিনি হৈছেনে নাই সৰু এটা বাতিত অকণমান ঠাণ্ডা কৰি লৈ, যাতে আঙুলিটো পুৰি নাযায়, এইদৰে চেক কৰি চাম। দুটা আঙুলিৰ মাজত যেতিয়া এইদৰে তাঁৰ এডালৰ নিচিনা হ'ব, তাৰ মিনিংটোৱে হৈছে এয়া আমাৰ চেনিৰ ঘোল ৰেডি হৈ গৈছে। এতিয়া গেছ বন্ধ কৰি দিম আৰু চেনিৰ ঘোলখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। আহক এতিয়া ময়দাখিনি মাৰাৰ ব্যৱস্থা কৰোঁ। এতিয়া এটা মিক্সিং বাউলত ময়দা কাপ ঢালি দিছোঁ। লগতে কালজিৰা আৰু নিমখ দি ভালদৰে মিক্স কৰি দিম। এতিয়া ইয়াতে ৰিফাইণ্ড অইলখিনি যোগ কৰি দিম। ময়দা যিমান ল'ব তাৰ 25% বা 4 ভাগৰ এভাগ ৰিফাইণ্ড অইল লৈ ল'ব লাগিব। তেতিয়াহে কৰ্দৈকেইটা ধুনীয়া হ'ব, খাই ভাল পাব, ক্ৰিস্পি হ'ব। এতিয়া তেলখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া হাতেৰে অলপমান এনেদৰে মুঠি মাৰি দিলে এটা লাড্ডুৰ নিচিনা হৈ যায়। আপোনালোকে চাব পাৰিছে, এইটো কনচিষ্টেঞ্চি পাব লাগিব, সেইকাৰণে জোখমতে তেল দিব লাগিব। এতিয়া ময়দা লোৱা কাপটোৰে মই একাপ পানী লৈ লৈছোঁ। অলপ পানী দি ময়দাখিনি মাৰাৰ ব্যৱস্থা কৰিম। একাপ পানী গোটেইখিনি নালাগিব, প্ৰায় 25% পানীহে লাগিব এইখিনি ময়দাখিনি মাৰাৰ সময়ত। এয়া আপোনালোকক দেখাইছোঁ মই অলপ পানী দি, একেলগে সৰহকৈ পানী নিদিব। অলপ পানী দি মই ময়দাখিনি মাৰি আছোঁ। খুব ভালদৰে ময়দাখিনি মাৰি ল'ম। এতিয়া চাওক, এয়া ময়দাখিনি মাৰা হৈ গ'ল। এতিয়া ঢাকন দি পেলাই এইখিনি আধা ঘণ্টাৰ কাৰণে থৈ দিম। তাৰে পিছত কৰ্দৈ বনাম। এয়া চাওক, 25% পানী খৰচ কৰিলোঁ মই। এয়া হৈ গৈছে। এয়া ময়দাখিনি ঢাকি থোৱাৰ আধা ঘণ্টা হৈ গ'ল। এতিয়া ময়দাখিনি পুনৰবাৰ ভালদৰে মাৰি ল'ব লাগিব। এয়া 10 মিনিট হ'ল মই ময়দাখিনি ভালদৰে মাৰি থাকিলোঁ। খুব কোমল হৈ গৈছে এতিয়া ময়দাখিনি। এতিয়া সৰু লাড্ডুবোৰ লুচি বনাব লাগিব। গতিকে লুচি বনালে যিমান ডাঙৰ লাড্ডু লয়, এইদৰে সৰু লাড্ডু কৰি পেলাম। এতিয়া বেলনাখনত আৰু বেলনা বাৰীডালত ৰিফাইণ্ড অইল লগাই ল'ম। এতিয়া এটা লাড্ডু লৈ হাতেৰে চেপি পেৰাৰ আকৃতি দি লুচি বেলা আৰম্ভ কৰিম। একেবাৰে লুচিৰ দৰে বনাব লাগিব। কৰ্দৈ বনোৱাৰ সময়তো মোটা হৈ থাকিলে কৰ্দৈ ভাল নহ'ব, নিসিজিব ভালকৈ, ক্ৰিস্পি নহ'ব। গতিকে লুচিখনৰ দৰে বেলি ল'লোঁ। এতিয়া চুৰি এখন লৈ এইদৰে মাজৰ অংশ ভালদৰে এইদৰে কাটি দিম। ছাইডত নাকাটো, নিমকি বনালে ছাইডৰ দৰে কাটি দিওঁ, নিমকিৰ দৰে নহয়। এইদৰে কাটি দুটা আঙুলিৰ সহায়ত এইদৰে উঠাই আনিম। মাজতে কেতিয়াবা এডাল ছিঙি গ'লেও চিন্তা নকৰিব, হাতেৰে চেপি জইন লগাই দিব পাৰিব। এইদৰে হৈ গ'ল। এতিয়া ছাইড দুটাত
আঙুলিৰে চেপি দিম আৰু মাজৰখিনি এইদৰে অলপ অলপ ওলাই দিম। এয়া চাওক কৰ্দৈ ৰেডি হৈ গৈছে। ইয়াক থৈ দিলোঁ, এতিয়া ভাজিম। প্ৰিয় দৰ্শক, এয়া গোটেইকেইটা কৰ্দৈ বনাই মই আপোনালোকৰ সন্মুখত দেখুৱাইছোঁ। এতিয়া ইয়াক ভজাৰ ব্যৱস্থা কৰোঁ। এখন পেনত সৰহকৈ ৰিফাইণ্ড অইল মই গৰম কৰি লৈছোঁ। তেলখিনি বহুত বেছি গৰম হ'ব নালাগিব আৰু গেছৰ ফ্লেমটো একেবাৰে কম কৰি থ'ব, মিনিমামত থ'ব লাগিব। আৰু যিমান কৰ্দৈ এটা সময়ত ধৰে কেৰাহীটোত, এয়া মই 4টা কৰ্দৈ দিছোঁ। এতিয়া এইদৰে বেটচ বাই বেটচ কৰ্দৈকেইটা মই ভাজি ল'ম। গেছৰ ফ্লেমটো একেবাৰে কম কৰি থ'ব লাগিব আৰু ওলোটাই পোলোটাই দি কৰ্দৈকেইটা এইদৰে ভাজি থাকিব লাগিব। গেছৰ ফ্লেমটো কম কৰি ৰখাৰ কাৰণটো হ'ল যে যদি অলপো বেছি হৈ যায় গেছ, ওপৰৰখিনি ৰঙা হৈ পৰিব আৰু ভিতৰৰ লেয়াৰবোৰ নিসিজিব, ভালকৈ ক্ৰিস্পি নহ'ব, কৰ্দৈকেইটা খাই ভাল নাপাব। সেইকাৰণে সময় লৈ পেচেঞ্চ ৰাখি কৰ্দৈকেইটা ভাজিব লাগিব। এয়া মোৰ প্ৰায় 25 মিনিট সময় লাগিল। কৰ্দৈ ভজা হৈ গ'ল। এতিয়া এখন প্লেটত টিচু পেপাৰ থৈ কৰ্দৈকেইটা মই ইয়াতে থৈ দিছোঁ যাতে এক্সট্ৰা তেলখিনি টিচু পেপাৰখনে শুহি লয়। এয়া হৈ গৈছে। প্ৰিয় দৰ্শক, এয়া চেনীৰ পাকখিনি ঠাণ্ডা হৈ গৈছে, আপোনালোকে চাব পাৰিছে। এতিয়া যে ইলাচিটো দিছিলোঁ, ইলাচিৰ বাকলিটো পেলাই দিম। এতিয়া এটা এটাকৈ কৰ্দৈ ইয়াতে ঢালি দিম আৰু ভালদৰে চেনীৰ পাকত মিলাই দিম। 2 মিনিট সময় এইদৰে ইয়াতে থৈ দিম আৰু এইখিনি সময়তে যিখন প্লেটত কৰ্দৈকেইটা পাকৰ পৰা উঠাই থৈ দিম, সেই প্লেটখনত অকণমান ৰিফাইণ্ড অইল লগাই লৈছোঁ যাতে আঠা লাগি নধৰে। এতিয়া এয়া কৰ্দৈটো হৈ গৈছে, ইয়াতে এনেকৈ থৈ দিম। বাকীকেইটা কৰ্দৈও এইদৰে কৰি ল'ম। মই আধা কৰ্দৈ মিঠা বনাম, গোটেইকেইটা কৰ্দৈ মই মিঠা নবনাওঁ। এইদৰে এয়া চাওক, আৰু এটা দেখাই দিছোঁ আপোনালোকক, ভালদৰে লগাই ল'লোঁ। এতিয়া চেনীৰ পাকৰ পৰা উঠাই অলপ দূৰে দূৰে থ'ব লাগিব যাতে আঠা লাগি নধৰে এটাৰ লগত আনটো। এয়া চাওক, এয়া হৈ গৈছে। প্ৰিয় দৰ্শক, এয়া কৰ্দৈ বনাই মই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰি দেখুৱাইছোঁ। এইকেইটা মিঠা কৰ্দৈ আপোনালোকে চাব পাৰিছে, এইকেইটা মই চেনীৰ পাকত দিয়া মিঠা কৰ্দৈ। এয়া এটা দেখাই দিছোঁ ওচৰৰ পৰা, চেনীৰ পাক লাগি আছে। এয়া চাওক, গ্লচি গ্লচি হৈছে চেনীৰ কাৰণে মিঠা কৰ্দৈ। আৰু এইকেইটা মই নিমখীয়া কৰিয়ে ৰাখিছোঁ, চেনীৰ পাকত দিয়া নাই। মিঠা নিমখীয়া যোনটো ভাল পায়, দুইটাই যদি ভাল পায় দুইটাই বনাব। সৰু ল'ৰা ছোৱালীবোৰে বিশেষকৈ মিঠাকেইটা খাই বেছি ভাল পায়, ডাঙৰকেইটাই নিমখীয়া খাব। গতিকে অতি সোনকালে এই পূজাৰ বতৰত কৰ্দৈ বনাওক, খাওক আৰু খাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জানিবলৈ নিশ্চয় দিব। বৰ ধুনীয়া হৈছে কৰ্দৈকেইটা, একদম মচমচীয়া হৈছে। গৰম চাহৰ লগত এই কৰ্দৈকেইটাৰ আনন্দ লওক। আৰু ভিডিঅ'টো ভাল পাইছে যদি লাইক এটা দিবলৈ নাপাহৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব যাতে যিমানবোৰ পূজাৰ ৰেচিপি, পূজা স্পেচিয়েল ৰেচিপি মই আপলোড কৰোঁ, এইখিনি সময়ত আপোনালোকে গম পাই যায় ফটাফট আৰু চাব পাৰে। মই আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পাব বুলি। গতিকে প্লিজ প্লিজ এটা লাইক দিবলৈ নাপাহৰিব। আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে অশেষ ধন্যবাদ। পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন সুস্বাদু ৰেচিপিৰ সৈতে। ধন্যবাদ।